সকলোকে স্বাগতম জনাইছো আমাৰ আনিতি ভিডিঅলে। আজি আমি ভাৰতৰ এনে কিছুমান মন্দিৰৰ বিষয়ে আলোচনা কৰিম য'ত পুৰুষক প্ৰৱেশ কৰিবলৈ নিষিদ্ধ কৰা হয়। কিন্তু কিয় নিষিদ্ধ কৰা হয় এই ডিটেইলছ আজি আপোনালোকক আমি জনাবলৈ চেষ্টা কৰিম। আপোনালোকে এই ভিডিঅটো শেষলৈকে চাব। তেন্তে বলক ভিডিঅটো আৰম্ভ কৰো। বন্ধুসকল, দেশৰ মন্দিৰসমূহ হিন্দু সাংস্কৃতিক ঐতিহ্যৰ গুৰুত্বপূৰ্ণ আলোকচিত্ৰ। আধ্যাত্মিক তাৎপৰ্যৰ পৰা শৈল্পিক স্থাপত্যলৈকে মন্দিৰবোৰ হৈছে সকলো ধৰণৰ সাংকেতিক ঘটনাৰ বাবে পবিত্ৰ স্থান। পুৰুষ, মহিলা আৰু শিশুকে ধৰি সকলোৱে ইয়াত অংশগ্ৰহণ কৰা দেখা যায়। কিন্তু আপুনি জানেনে যে ভাৰতত এনে কিছুমান মন্দিৰ আছে য'ত পুৰুষক প্ৰৱেশ বা বিভিন্ন ধৰ্মীয় কাৰ্যত অনুমতি দিয়া নহয়। ধৰ্মীয় পৰম্পৰাবোৰে কেৱল মহিলাসকলক এই অনুষ্ঠানবোৰত অংশ লোৱাত অনুমতি দিয়ে। পুৰুষসকলক বছৰৰ এটা নিৰ্দিষ্ট দিনৰ বাবে প্ৰৱেশ কৰিবলৈ নিষেধ কৰা হয়। পুৰুষ প্ৰধান সমাজত পুৰুষক অনুমতি নিদিয়া মন্দিৰসমূহৰ বিষয়ে শুনি আপুনি অলপ আচহুৱা যেন লগা নাইনে? কিন্তু ভাৰতৰ এই 5টা মন্দিৰলৈ আপুনি এবাৰ চাওক য'ত কেৱল মহিলাসকলকহে ৰীতি নীতি কৰিবলৈ অনুমতি দিয়া হয়। নম্বৰ 1, আটুকল ভাগৱতী মন্দিৰ, কেৰালা। আটুকাল পোংগলা হৈছে কেৰালাৰ মুখ্য উৎসৱ য'ত কেৱল মহিলাসকলৰ আধিপত্য আছে। এই 2 দিনীয়া উৎসৱ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অনুষ্ঠিত কৰা হয়। এই উৎসৱত হাজাৰ হাজাৰ মহিলা ভক্তই একত্ৰিত হোৱাৰ বাবে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডো প্ৰাপ্ত হোৱা দেখা গৈছে। নম্বৰ 2, ভগৱান ব্ৰহ্ম মন্দিৰ, ৰাজস্থান। এই মন্দিৰটোক ভাৰতৰ এটা অভিশপ্ত মন্দিৰ বুলি কোৱা হয়। পৌৰাণিক কাহিনী অনুসৰি সাবিত্ৰীয়ে স্বামীৰ দ্বিতীয় বিবাহত খং উঠি ভগৱান ব্ৰহ্মাক অভিশাপ দি কৈছিল যে তেওঁক কেতিয়াও পূজা কৰা নহ'ব। আনকি সাবিত্ৰীয়ে বিয়াৰ অনুষ্ঠানত সহায় কৰা লোকসকলকো অভিশাপ দিছিল। কিন্তু গায়ত্ৰীয়ে তাইৰ শক্তিৰে অভিশাপৰ প্ৰভাৱ হ্ৰাস কৰিছিল। ফলস্বৰূপে ৰাজস্থানৰ পুষ্কৰ মন্দিৰটোত ব্ৰহ্মাৰ উপাসনাৰ বাবে সংৰক্ষিত কৰা হ'ল। বিবাহিত পুৰুষসকলক এই প্ৰসিদ্ধ ব্ৰহ্ম মন্দিৰৰ পবিত্ৰ অভয়াৰণ্যত প্ৰৱেশ কৰাত বাধা আছে। নম্বৰ 3, কামাখ্যা মন্দিৰ, অসম। ভাৰতৰ আটাইতকৈ শক্তিশালী মন্দিৰবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ অন্যতম। বছৰটোৰ নিৰ্দিষ্ট সময়ত ইয়াৰ চৌহদত পুৰুষক প্ৰৱেশ কৰাত কঠোৰভাৱে সীমিত কৰা হয়। এই শক্তিপীঠ দেৱতাৰ ঋতুস্ৰাৱৰ সময়ত সকলো পুৰুষৰ বাবে বন্ধ হৈ থাকে। এই উপলক্ষে কেৱল মহিলা পুৰোহিতসকলক বা সন্যাসীসকলক মন্দিৰৰ সেৱা আগবঢ়াবলৈ অনুমতি দিয়া হয়। নম্বৰ 4, মাতা মন্দিৰ, মুজাফ্ফৰনগৰ। এই মন্দিৰত পুৰুষসকলৰ প্ৰৱেশত বাধা আছে। আনকি পুৰুষ পুৰোহিতসকলকো চৌহদত প্ৰৱেশ কৰাত বাধা দিয়া হয় যেতিয়া দেৱীৰ ঋতুস্ৰাৱ হোৱা বুলি বিশ্বাস কৰা হয়। সেই সময়ছোৱাত শক্তিৰ স্থান ব্যৱস্থাপনাই কেৱল মহিলাসকলক প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হয়। ভাৰতৰ ৰহস্যময় মন্দিৰসমূহৰ ভিতৰত ই অন্যতম। নম্বৰ 5, দেৱী কন্যাকুমাৰী। এই মন্দিৰটো ভাৰতৰ দক্ষিণ অঞ্চলত অৱস্থিত। এই পবিত্ৰ স্থানটোত পুৰুষসকলক যিকোনো সময়তে ইয়াৰ চৌহদত প্ৰৱেশ কৰাত দৃঢ়ভাৱে নিষেধাজ্ঞা আৰোপ কৰে। আনহাতে বিবাহিত পুৰুষক প্ৰৱেশ কৰাত অনুমতি দিয়া নহয়। বন্ধুসকল, আশা কৰোঁ এই ভিডিঅ'টো চাই আপুনি ভাৰতৰ এই বিখ্যাত মন্দিৰসমূহ দৰ্শন কৰিবলৈ যথেষ্ট আগ্ৰহী হৈছে। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট কৰি জনাব। যদিহে ভাল লাগিল লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মূল্যৱান সময় আমাক দিয়াৰ বাবে ধন্যবাদ।